মুখখন ৰখাব লাগিব এই ৰ পুলিচ পুলিচ ডিস্ক ভণ্টি পুলিচ মদ খাইছ যদি মই গম পাইছো পুলিচ পাম মদ বুলি খাইছ মই মদ খোৱা নাই ছাৰ মদ খা নাম দেখা যাব নাম পাইপ ভা এহেজাৰতকৈ ওপৰকে কিমান খালি শুন মই ঘৰতে খাইছিলো ছাৰ লগৰটো মদ খাই পৰি আছে ছাৰ তাক বচাই নিবলৈ ওলাই আহোঁতে হ'ল এইবোৰ কানি লাভ নাই বল এতিয়া ৰঙা ঘৰলে বল মই নহয় ঠিক আছে ছাৰ ৰাতিখন কেলে কল কৰিছ হেপী নিউ ইয়েৰ দেই হেপী নিউ ইয়েৰ কেলে দিলি তোৰ 2025টো ভালে যাবলৈ আকৌ মোৰ ভালে নাযায় তহঁতৰবোৰো ভালে যাব গোটেই চাউলৰ দাম বাঢ়িছে লাইটৰ বিল বাঢ়িছে পিঁয়াজৰ দাম বাঢ়িছে এতিয়া যদি 24 চনত এনেকুৱা দাম বাঢ়িছে 25ত কিমান হ'ব তই ইংলিছ শব্দ মাৰি হেপী নিউ ইয়েৰ কৈ লাভ নাই বজে না পিতাক হ'ব বেটা মা তোৰ অকল মই মাৰে নহয় তোৰ বেষ্ট ফ্ৰেণ্ডো হয় তোৰ মনৰ কথা চব মোক খুলি ক'ব পাৰ নকলে কিন্তু পাছত বিপদত কৰিবি হয় নেকি মা তেন্তে মোৰো তোমাক কথা এটা ক'বলগীয়া আছিলেই কি কথা আছিলে পচন্দ বেটা মানে মা মই তোমাক কম বুলি ভাবিয়ে আছিলো মই আচলতে ছোৱালী এজনী ভাল পাওঁ কিন্তু তোমাক ক'বলৈ ভয় লাগে কিন্তু আজি সুযোগটো পাওঁতে মই তোমাক কৈ দিছো আৰু মই তোমাক দেখাই দিছো দেই মা এইজনী ছোৱালীজনী এজনী মই বিয়া পাতিম মা আচ্ছা তই ক্লাছ 10ত থাকোতে ছোৱালী ভাল পাৱ হা মা তুমি খং কৰিছা নেকি আকৌ তোমাৰ খং এইটো পৰীক্ষা ছোৱালী পঢ়া ধান্দা ঐ এই তোমাৰ এই কাণফুলিযোৰ কিমান লৈছিলে বাৰু और এইযোৰ তোমাৰ 10,000 লৈছিলে 10,000 ন মাত্ৰ 10,000 और ৰবাচোন তুমি মোক কিবা এটা কম বুলি কৈছিলা নহয় কি কম কৈছিলা কথাটো কম কথাটো শুনিবলৈ কিন্তু তুমি তোমাৰ চকুকেইটা মুদিব লাগিব চকু মুটিব লাগিব কিন্তু কিয় কিবা সাৰপ্ৰাইজ আছে এই সাৰপ্ৰাইজৰ নিচিনাই তুমি চকুকেইটা মুদা হা ওকে চকু মুদিলা মানে মই তোমাক এইটো ক'ব বিচাৰিছিলো যে বিয়া হোৱাৰ পিছত মই তোমাক কলা ৰঙৰ এখন ডাঙৰ গাড়ী কিনি দিম অকল তোমাৰ ইউজৰ কাৰণে কি গাড়ী সঁচাকে আৰু সপ্তাহত তোমাক দুবাৰকে মই শ্বপিং কৰিবলৈ লৈ যাম আৰু তুমি যি মন যায় তাকে কিনিব পাৰিবা ও মাই গড সেইটোৱে কম বুলি ভাবিছিলো এতিয়া মই চকীটা খুলো নে খোলা হৈ গ'ল তুমি যে আমাৰ ফিউচাৰ কাৰণে ইমানখিনি প্লেনিং কৰি থৈছা মই যে ভবাই নাছিলো জানা আৰে একো নাই হ'ব যাওঁ ব'লা এতিয়াতো আমাৰ অকমানি মইনা এটাও হ'ল এতিয়া ইয়াক ভৱিষ্যতে আমি কি বনোৱাটো উচিত সেইটো আমি দুটা সিদ্ধান্তটো কৰিব লাগে এই আপুনি সিদ্ধান্ত ল'ব নালাগে আমাৰ বেটা ডক্টৰে হ'ব আমাৰ বেটা ডক্টৰ নহয় আমাৰ বেটা ইঞ্জিনিয়াৰ হ'ব ই আপুনি ক'লে হ'ব নি মই বিয়া আগতে কৈছিলো ই যে ডক্টৰ হ'ব তেতিয়া কথা বেলেগ আছিলে তেতিয়াতো আমি বহুত প্লেনিং কৰিছিলো ন এতিয়া কিন্তু নহ'ব এতিয়া মোৰ বেটা ইঞ্জিনিয়াৰে হ'ব লাগিব মই কৈছো নাই আমাৰ বেটা ডক্টৰ হ'ব আমি এটা কাম কৰো আমি আমাৰ বেটাকে সুধি ডাঙৰ হ'লে কি হ'ব দেই এই আপুনি ঠিকেই কৈছে আমি বেটাকে সুধিম বেটা তুমি ডাঙৰ হ'লে কি কৰিবা ডাঙৰ হ'লে ছোৱালী পতাম দেখিছে ন আজিকালি কি কথা ক'ব ধৰিছে আপুনি ইয়াক জল্দি স্কুলত নাম লগাই দিয়ক